Hey everyone, Assamese romantic phasor অন্য এটা ষ্টৰীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনেহ'লে পলম নকৰি ষ্টৰীটো আমি আৰম্ভ কৰোঁ। মোৰ এই কাহিনীটো এটা সঁচা ঘটনা। মই কেনেকৈ মোৰ ৱাইফৰ ফ্ৰেণ্ডৰ লগত সেই কামটো কৰিছিলোঁ তাকে জনাম। সেই সময়ৰ কথা, ঘৰৰ পৰা অফিচ অহা যোৱা কৰা কষ্ট হয় বাবে ঘৰৰ পৰা বাহিৰতে ৰুম এটা কৰি ল'লোঁ। ৱাইফে ক'লে বাবেহে ৰুম ভাড়া কৰিলোঁ। ৰুম এটা ল'লোঁ সৰু মৰু। তাত আৰু এগৰাকী আছিল নহয় মোৰ ভাড়া ৰুমৰ কাষত। তাই মোৰ ৱাইফৰ ফ্ৰেণ্ড আৰু আমি দুয়োটা বাথৰুম লেট্ৰিন একেলগে ব্যৱহাৰ কৰোঁ যিহেতু ভাড়াঘৰ। সেই ভাড়াঘৰখনত তাই আৰু মোৰ বাহিৰে আৰু কোনো নাথাকে। তাইৰ নাম নমিতা। তাইৰ হাজবেণ্ড বাহিৰত জব কৰে। বৰ্তমান সন্তান নাই এতিয়ালৈ। সপ্তাহৰ মূৰে মূৰে মানুহজন আহি থাকে, কিন্তু কেইমাহমানৰ পৰা অলপ অহা কমাই দিছে। কাৰণ হেনো কামৰ বোজা নে বেলেগ ধান্দা কোনে জানে। নমিতাৰ বয়স ইমান হোৱা নাই, অলপমান সৰু বয়সীয়াই ছোৱালী। সৰুতে বিয়া হোৱা ছোৱালী তাই। অলপ শকত, বগাকৈ বুকুখন তাইৰ আৰু পেটটো যে এনি টাইম ওলোৱাই থাকে। মই আগতে খোৱা বোৱা বনাই পোৱা নাছিলোঁ বাবে মোৰ অলপ অসুবিধা হয় এতিয়া। আৰু মোৰ কথা নমিয়ে বুজি পাই মোক কেনেকৈ বনাব লাগে ওচৰত আহি শিকাই দিয়ে। কিন্তু মোৰ সেইবিলাকত মন নাযায় নহয়। তাইৰ যে ওলাই থকা পেটটো তালেহে চকু যায় বাৰে বাৰে। তাইও গম পায় মোৰ তাত চকু যায় বুলি, কিন্তু তাইচোন একো নকয়। তাই মোক নিজৰ কোনোবা পৰিয়ালৰ দৰে মৰম কৰিছিল। মোৰ ৰুমত সোমাই কাপোৰ লেতেৰা দেখা পালে ধুই দিছিল। সেইদিনাখন অলপ সোনকালে উঠি গৈ গাটো ধুই লওঁ বুলি বাথৰুমলৈ গ'লোঁ মই। দুৱাৰখন মেলি সোমাব খোজোতেই তাইক মই যিটো অৱস্থাত দেখা পালোঁ, মোৰ তলৰডাল 90 ডিগ্ৰী পজিশ্যনহে ল'লে। ময়ো অকল সেই সময়ত গামোচাখনে পিন্ধি আছিলোঁ। মোৰ তলৰ মোটা দীঘলডালৰ ভিৰ সহ্য কৰিব নোৱাৰি গামোচাখন খোল খাই গ'ল। নমি গোটেইজনী কাপোৰ খুলি তলৰ সেইডাল খুৰাই আছিল। নমিয়ে মোক দেখা পাই ভয় খাই গ'ল, কিন্তু তাই মোৰ হাতীয়াৰ দেখি চকু ডাঙৰ কৰি একেথৰে চায়ো ৰ'ল। মই তাইৰ দেহাটো দেখি ৰ'ব নোৱাৰি তাইক সাবটি লৈ মৰমেৰে উপচাই ধৰিলোঁ। কিন্তু তাই মোক ঠেলি অঁতৰাই দি ক'লে, কি কৰিছা? মই তোমাৰ পত্নীৰ বান্ধৱী। কিন্তু মই একো নুশুনি আকৌ তাইক সাবটি ধৰিলোঁ। এইবাৰো তাইক অঁতৰাই দিলে। মোক ক'লে, কোনোবাই যদি এই অৱস্থাত আমাক দেখা পায় বহুত ডাঙৰ কথা হ'ব। মই ক'লোঁ, বাদ দিয়া না, তোমাৰ ইমান ধুনীয়া দেহাটো দেখা পাই মই যদি এবাৰ জুতি নলওঁ মোৰহে কি অৱস্থা কাহিল হ'ব। তুমি সেইটো কি বুজিবা? তোমাৰ নুনু মইনাখন ইমান বগা বুলি কৈ লাহেকৈ তাইৰ নুনু মইনাখনত মুখখন মই গুজি দিলোঁ। তাইৰ নুনু মইনাখনৰ পৰা অলপ গৰম গৰম পানী ওলাই আহিল। ময়ো গোটেইবোৰ ৰস চুপি ল'লোঁ। এইবিলাকত বহুত দিনৰ পৰাই মই পোৱা নাই, পাগলৰ দৰে হৈ গ'লোঁ। আজি সেই সুযোগটো পাই বহুত জোৰে জোৰে চুপিবলৈও ধৰিলোঁ। নমিও উত্তেজনাত মোৰ সেইডাল হেঁচা মাৰি ধৰিবলৈ ধৰিলে। ময়ো যিমান পাৰোঁ তাইক সিমানেই সুখ দিবলৈ ধৰিলোঁ। 10 মিনিটমান চুপাৰ পাছতে তাইক খুব জোৰে জোৰে মোৰ মুখতে দিলে নহয় তাই গৰম গৰম পানী এগালমান এৰি। ময়ো উপায়বিহীন হৈ যিমান পাৰোঁ চেলেকি মোহাৰি খাই পেলালোঁ তাইৰ সকলোবিলাক ৰস। এইবাৰ তাইক উঠাই ল'লোঁ আৰু তাই মোক ক'লে, তোৰডাল দেখি মই আৰু ৰ'ব নোৱাৰা হৈছোঁ, ব'ল বিচনালৈ। তাতে মোক আজি দি মোৰ সৰু সৰু ফুটাবিলাক তই বহল কৰি দিবি। মই তাইৰ মুখত এইটো কথা শুনা পাই উত্তেজিত হৈ গ'লোঁ। লগে লগে তাইক তেনেদৰেই দাঙি নি বিচনাত শুৱাই ল'লোঁ। বিচনাত শুৱাই দিলোঁ আৰু তাইক ক'লোঁ, কলিজাজনী কেনেকৈ কৰিম? তাই ক'লে, জল্দি দিয়া, তোমাৰ এইডাল আজিহে মোৰ পিৰপিৰণি মাৰিব। লগে লগে মই তাইৰ নুনু মইনাত আঙুলি এটা ভৰাই চালোঁ। নুনু মইনাখন একেবাৰে ৰসে চপচপীয়া হৈ আছিল। আঙুলিটো সোমাই দিয়াৰ লগে লগে তাই যে আহ বুলি মুখৰ পৰা শব্দ ওলাই গ'ল। ময়ো পলম নকৰি আঙুলিটো উলিয়াই আনি মোৰ সেইডালে তাইৰ নুনু মইনাত লগাই লাহেকৈ হেঁচা এটা দিলোঁ। কিন্তু যে মোৰডাল ডাঙৰ বাবে সোমাই যাব বিচৰাই নাই নহয়। অলপ পাছতেই এটা ডাঙৰ ঝাটকা নিচিনাকৈ হেঁচা দিলোঁ। মোৰডাল তেতিয়া আধালৈ সোমালে। কিন্তু
বাট তাই যিটোহে চিঞৰ দিব বিচাৰিছিল, কিন্তু মই তাইৰ মুখত মৰমেৰে মোৰ ওঠখন গুজি থৈছিলোঁ, সেইবাবে তাই নোৱাৰিলে। তাইৰ দেহাটো আৰু মঙহাল নুনু মইনাখনক দি মই বহুত বেছি সুখী হৈছিলোঁ। তাইও মোৰডালৰ জুতি ল'বলৈ পাগল হ'বৰ নিচিনা কৰিছিলে। মোক যিমান পাৰা মোক আজিলৈকে এনেধৰণে কোনো কৰি পোৱা নাই, এনেধৰণে তাই বকিব লৈছিলে। আৰু ইমান ডাঙৰ হাথিয়াৰৰ মজা মই খায়েই পোৱা নাই। আজিহে মোৰখন সম্পূৰ্ণ জুতি পাইছে, কলিজাটোও আৰু কৰা মোক বুলি তাই মোক ক'ব ধৰিলে। ময়ো যিমান পাৰোঁ তাইক সুখ দিবলৈ চেষ্টা কৰিলোঁ। অৱশেষত তাই নুনু মইনাক মই মোৰ পানী এৰি দিলোঁ। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজত চালে পেজখন ফ'ল'। আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।